জাম্বুৱানে হনুমানৰ জন্ম বৃত্তান্ত কৈ ৰামৰ কৰ্ম কৰিবলৈ উপদেশ। জাম্বুৱানে হনুমানক ক'লে, হে বাচা, তুমি মহাবলী, তুমি ৰামৰ কৰ্ম কৰা, চল কৰিছা কিয়? অংগদেও ক'লে, হে হনুমান, তোমাৰ গাত সকলো গুণ আছে। জাম্বুৱানে সকলোকে ক'লে, হে বীৰসকল, হনুমানৰ জন্মবিধানবিলাক কওঁ শুনা। হনুমানৰ মাক কুঞ্জৰ তনয়া এজনী বিদ্যাধৰী আছিল। বিশ্বামিত্ৰ ঋষিৰ শাপত বান্দৰী হ'ল। সেই কুমাৰীৰ নাম আছিল অঞ্জনা। তাইক বান্দৰ কেশৰীয়ে বিবাহ কৰিলে। কেশৰীৰ ঘৰ আছিল মলয় পৰ্বতৰ ওপৰত। তাত কেশৰীয়ে অঞ্জনাক লৈ কেলি কৰি আছিল। বসন্ত ঋতুৰ চ'ত মাহত প্ৰৱেশ কৰিলে। সেই সময়তে বায়ু দেৱতা মলয় পৰ্বতলৈ গ'ল। এনেই বসন্ত, তাতে মলয়া বতাহ। অঞ্জনাৰ মন কামত উত্ৰাৱল হ'ল। অঞ্জনাৰ ৰূপ দেখি বায়ু দেৱতা মোহিত হ'ল। এদিন অঞ্জনাই ঋতুস্নান কৰিবলৈ নৰ্মদা নদীৰ পাৰলৈ গ'ল। বায়ু দেৱতাই কথাটো গম পাই বলেৰে অঞ্জনাক ৰমণ কৰিলে। অঞ্জনাই ক'লে, তুমি মোৰ জাতি নাশ কৰিলা, তুমি মোৰ পবিত্ৰতা ধৰ্ম নষ্ট কৰি কি কাম কৰিলা? পৱনে ক'লে, হে অঞ্জনা, তুমি মোক একো নক'বা। তোমাৰ উদৰত মোৰ বীৰ্যত এটা মহাবীৰ সন্তানৰ জন্ম হ'ব। তাৰ গতি মোতকৈ বেছি হ'ব। সেই বুলি পৱন দেৱতা নিজ স্থানলৈ গ'ল। 18 মাহত অমাৱস্যা তিথিত হনুমানৰ জন্ম হ'ল। তেওঁ ৰাতিপুৱা উদয় হোৱা ৰক্তবৰ্ণ সূৰ্যক ৰঙা ফল বুলি ভাবি ধৰিবলৈ পৰ্বতৰ পৰা আনন্দৰে জাঁপ দিলে। পৰ্বতৰ পৰা সূৰ্য লক্ষ যোজন। একে জাপে তাত গৈ উঠিলগৈ। দিবাকৰক তেওঁ ধৰিবলৈ গৈছিল। দৈৱ যুগত তাত ৰাহুৰ অধিষ্ঠান হ'ল। সূৰ্যক গ্ৰাস কৰিবলৈ ৰাহু উপস্থিত। তাত গৈ হনুমানক দেখি অতি শংকিত হৈ তাৰ পৰা ৰাহু পলাল। তেওঁ গৈ বাসৱৰ ওচৰত ক'লেগৈ, হে সুৰপতি, মই কথা এটা কওঁ শুনা। সূৰ্যক গিলিবলৈ আৰু এটা ৰাহু আহিল। ৰাহুৰ কথা শুনি ইন্দ্ৰ আচৰিত। সূৰ্যক গ্ৰাস কৰিবলৈ অন্য কাৰ সাহস আছে? সেই বুলি ইন্দ্ৰই ঐৰাৱতত উঠি তালৈ আহিল। তাত গৈ দেখিলে যে সূৰ্যৰ ওচৰত হনুমান আছে। ইন্দ্ৰই আচৰিত হৈ ভাবিবলৈ ধৰিলে, ই এতিয়া সূৰ্যক এৰি মোকেই গ্ৰাস কৰিব। ঐৰাৱতৰ বদন সেন্দুৰেৰে শোভিত দেখি পৱন নন্দনৰ কৌতুক বাঢ়িল। সূৰ্যক এৰি ঐৰাৱতক ধৰিলে। দেৱৰাজে ত্ৰাসিত হৈ হাতত বজ্ৰ ল'লে। যেনেকৈ মানুহবিলাকে কুপিত হ'লে নিজক পাহৰে, জ্ঞান হত হয়, তেনেকৈ বিনা অপৰাধত ইন্দ্ৰই হনুমানৰ শিৰত বজ্ৰ মাৰিলে। হনুমান তাতে অচেতন হ'ল আৰু মলয় পৰ্বতত পৰিলে। হনু ভগ্ন হৈ মলয় শিখৰত পৰি যোৱাৰ কাৰণে মাক বাপেকে তেওঁক হনুমান নাম দিলে। পুনৰ জাম্বুৱানে ক'লে, হে হনু, যৌৱনকালত মই প্ৰবল প্ৰতাপী আছিলোঁ। পৃথিৱী 3 বাৰ প্ৰদক্ষিণ কৰিছিলোঁ। এতিয়া বৃদ্ধকালত বলহীন হ'লোঁ, নিজৰে ভাৰ বব নোৱাৰা হ'লোঁ। যাৰ বিক্ৰমৰ ওপৰত লোকসকলে নিৰ্ভয় কৰে, তেওঁৰ জীৱন ধন্য, সেইজন পূজনীয়। গতিকে হে হনুমান, তুমি সীতা ক'ত আছে বাৰ্তা আনাগৈ। চিন্তিত বান্দৰবিলাকক পৰিত্ৰাণ কৰা। নানা দেশত নানান বান্দৰৰ বসতি। তোমাৰ বিক্ৰম সেইবিলাক দেশত ঘোষণা কৰাগৈ। তুমি সাগৰ পাৰ হৈ পৌৰুষত্ব প্ৰকাশ কৰা। সীতাক উদ্ধাৰ কৰি শ্ৰীৰামক তুষ্ট কৰা।